হাই, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই স্মৃতি চুতীয়া আপোনালোক সকলোকে মোৰ এটা অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি এতিয়া আছোঁ গড়গাঁও, আৰু গড়গাঁও ওচৰতে থকা আমি কাৰেংঘৰলৈ গৈ আছোঁ। তো আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো একেলগে চাই যাব। আৰু ইমান গৰম। হাই হাই, এয়া মোৰ দস্তি, চিনি পাইছে আপোনালোকে, ভিডিঅ' দেখিয়ে থাকে। তো তেন্তে ব'লক আমি গৈ থাকোঁ। এতিয়া পাই গ'লোহি কাৰেংঘৰ। সোমাবানে নোসোমা? ইয়াত আমি এতিয়া কাৰেংঘৰত সোমাম, আপোনালোকক দেখাম। কাৰেংঘৰ, এয়া আগৰ দিনৰ কাৰেংঘৰ। মানুহজনী নাই, নিহা গাৰ্ড আছে ন? আহিবি মোৰ লগত। আৰু এইফালে কাম লগাই আছে, কলম দিছে, চব ভালে। বোলা আমি ওপৰলৈ যাওঁ। কৈছিলোঁ একো নাই। এইফালে চব অন্ধকাৰ। আৰু ইয়াৰ পৰা আমি ওপৰলৈ যাম। ভালকৈ যাবা দেই, আন্ধাৰ। লাষ্ট টাইম আমি ওপৰলৈ গৈছোঁ। আমি কাৰেংঘৰৰ পৰা আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ শিমলুগুৰি। তাত বজাৰ অলপ কৰিব লগা আছে, কৰি লওঁ। তো আকৌ লগ পাই আছোঁ আপোনালোকক। বতাহ বৰষুণ আহিছে, পুৰা মূলা মূলা আন্ধাৰ কৰি আনিছে বোলে। আৰু মই আজি আছোঁ এতিয়া গড়গাঁৱত লগৰজনী বৰ্তায়েকৰ ঘৰত। যিহেতু আমি শিমলুগুৰিলৈ গ'লোঁ, আপোনালোকে হয়তো দেখিছিলে বতাহ ধুমুহা আহিলে। তো আমি বজাৰ চজাৰ কৰি মেলি আহি পালোঁহি। তো আহি আপোনালোকক দেখাব নোৱাৰিলোঁ কি কি বজাৰ কৰিলোঁ, কি কি নকৰিলোঁ, যিহেতু বতাহ বৰষুণ আহিল। আৰু আমি তাতে অলপমান বজাৰো কৰিলোঁ, কৰি মেলি বৰ্তায়েকৰ ঘৰত গুচি আহিলোঁ। আহি মেলি অলপমান ফ্ৰেছ হ'লোঁ, যিহেতু তিতি মেলি আহিলোঁ অলপ। তো সেইকাৰণে আহি মেলি অলপ ফ্ৰেছ হৈ মেলি এতিয়া বহি আছোঁ। তো আপোনালোকক দেখাম কি কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে স্ক্ৰীন নকৰাকৈ চাই যাব। ৰাতি সাজৰ কাৰণে বনাইছে, আৰু এইফালে বনাইছে বুট দালি। নাই দেখোঁ আৰু বুট দালি। আৰু এইফালে মাংস। পিছবা উলিয়াই কেমেৰাত দেখাবৰ কাৰণে পিছবা উলিয়াই নিছে মাংস বেছি এজনীয়ে। আৰু এইফালে কি বনাইছোঁ
আইচক্ৰীম বনাইছে টিকনি টিকনি দে আৰু এইফালে মাছ ফ্ৰাই তেল গৰম হ'ল বনা জলদি বনা ফ্ৰাই হ'ল মই নাযাম তুমি যোৱা নাযাওঁ এতিয়া বনাবলৈ লৈছোঁ আমি ৰুটি ইয়াত দিছে আৰু এইফালে বনাইছে তাই মাছ ফ্ৰাই বুট দালি আৰু ব্ৰইলাৰ মাছ কিন্তু বহুত টেষ্টি মানে আপোনালোকে জানে মাছ ফ্ৰাই কৰিছে ৰান্ধনি অঁ কণ্টেক্ট কৰিব দেই আপোনালোকে যদি বোৱাৰী লাগে তাৰমানে চবতে পাককৈ কৈছে আৰু চুলিকেইডাল কিন্তু সেয়া নম্বৰ কাটিছে আৰু অলপমান অঁ বিয়া হ'লে কিনি পিনে চুলি লগাব গুড মৰ্ণিং আজি হৈছে নেক্সট ডে যোৱাকালি সেইটো আমি সমুদ্ৰ বজাৰলৈ গৈছিলোঁ আপোনালোকে দেখিছে যিহেতু ক'লা মোলা কৰি বৰষুণ আনিলে তো ঘৰখনত অলপ লেট হ'ল তো আমি আহি কিনে ভিতৰটো আকৌ ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ আহি ৰেষ্ট ল'লোঁ সেইকাৰণে এতিয়া ভিতৰটো আকৌ ষ্টাৰ্ট কৰিছোঁ কচু খাম কচু কাটিব লাগিব এয়া অকণমান লাগি গৈছে আৰু লগতে কোমোৰা অলপ দিয়া হৈছে কোমোৰাৰ লগত ব্ৰইলাৰ মাংস আৰু এইফালে আটা মঠিব লাগিব আৰু এয়া বনাইছোঁ ৰাতিপুৱা ব্ৰইলাৰ মাংস কালাৰটো বহুত ধুনীয়া ওলাইছে আৰু বহুত ধুনীয়া টেষ্ট খানা বনাওঁ কাৰোবাক লাগিলে কণ্টেক্ট কৰিব পাৰে বহুত ধুনীয়া খানা বনাওঁ বহুত ধুনীয়া বনাওঁ একদম কালাৰ বহুত আৰু অলপ পাছত আমি ঘৰলৈ যাম তো সেইকাৰণে পুৱাই এতিয়া আমি চব্জি বনাইছোঁ মাংস চব্জি পদিনা চাটনি আমি এতিয়া খাই মেলি ঘৰলৈ বুলি ওলাই আহিছোঁ বেটেৰীত আহিছোঁ বৰষুণ পেলাইছে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেন্তে আজিলৈ ধন্যবাদ।